আজি ছোৱালীৰ দেউতাক আহি পাইছে ঘৰলৈ, বহুত দিন অহা নাছিল আৰু দিৱালী বুলি আহিছে আৰু এয়া মিঠাই লৈ আহিছে। ছোৱালীয়ে মিঠাইৰ এই যে হেৰিটো বেগটো লৈ আহি আছে, এতিয়া খুলিব তাই। মিঠাইখিনি অলপমান মানে চাব আৰু কি মিঠাই আনিছে। লগতে আমি কোনোৱে চাহ খোৱা নাই গধূলিৰ, একেলগে খাম বুলি ৰখি আছিলোঁ। কি আনিছে চাওঁ বাৰু এবাৰ। এইটো হ'ল আমাৰ বেচনৰ যিটো লাড়ু থাকে, সেই বেচনৰ লাড়ু হয় এইটো। তাৰপিছত আৰু কি আনিছে সেইটো দেখুৱাই দিয়া। এইটো হ'ল বুনিয়াৰ লাড়ু আৰু লগতে নমকিনৰ পেকেট দুটাও আনিছে। আৰু ইয়াত দেখিয়ে মানে খোৱা আৰম্ভ হৈ গ'ল। তাৰপিছত আমি একেলগে চাহ পানী খাই আৰু এয়া মাংস আনিছিল, সেই মাংসও মই ধুই মানে বনালোঁ। লগতে বনাই যিহেতুকে দেৰি হৈছে, গধূলি আহোঁতেই দেৰি কৰিছে, এয়া আমি মাংস বনোৱা হৈ গ'ল মোৰ। এতিয়া বহি খাম বাৰু এসাঁজ ভালদৰে। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাত খালে সিহঁতক আগতে খাব দিলোঁ, এইবাৰ মোৰ হাজবেণ্ড আৰু মই খাই আজিলৈ এৰিছোঁ। বাই বাই ফ্ৰেণ্ডছ।